ওয়েলকাম টু মাই চেনেল দিবাং। চ' আজি বহুত দিনৰ মূৰত ভিডিঅ' বনাবলৈ ওলাইছোঁ। মানে কাৰণ আছিল কিবা কিনি মানে অসুবিধা আছিল, সেইকাৰণে ভিডিঅ' বনাব পৰা নাছিলোঁ কিন্তু মই আজি ফাইনেল ভিডিঅ' বনাম। আৰু আজি হ'ল শিৱ পূজা। আজি 11 তাৰিখ, কালি 12, মতলব আজি 11 তাৰিখে শিৱ পূজা আৰু 12 তাৰিখে আমাৰ ইয়াত মানে ফাংচন আছে। চ' ভিডিঅ' को एंड तक जरूर देखते रहना। চ' আমাৰতো অহা মানে লেট হৈ গ'ল, মানে এনেকুৱা অলপ খাই ল'লোঁ, খাই অলপ মানে লেঠা লাগি গ'ল। ষ্টেজখনৰ কামত পূৰা লাগি গ'ল। ইয়াত লোকেল নাম চলি আছে, খালাগাঁও নাচঘৰ। ৰান্ধা বাঢ়া চলি আছে। অবিহা কিতে চ' এইবিলাক দেখিবলৈ পাইছে প্ৰসাদ। এইবাৰ ঘণ্টি বজাই লওঁ। ইয়াত বামুণে পূজা কৰি আছে। এতিয়া মই অলপ মানে শিৱ বাবাক অলপ সেৱা থা কৰি লওঁ। এতিয়াও ইয়াত কাম চলি আছে। অলপ বান্দ্ৰামি কৰি লওঁ। মানে কেনেকুৱা লাগি আছে আজি? বহুত ভাল লাগি আছে নেকি? সেক্রেটারি করে তুলে একটা ভালো আছে ভালো এগুলা আমার পাঠক তুলো আর একটা খালি আমার বাঙের ভিডিও একদম কি করে লাগবো শেয়ার সাবস্ক্রাইব আর কি করে লাগবো লাইক শেয়ার আমার বাঙের চ্যানেল গো টিডি বাং এবারে আমার বাঙের গো আমার বাঙের গো দিবাং আজি আমার মাজত আহি উপস্থিত হৈছে ই এতিয়া মই আৰু এটা মন্দিৰলৈ প্ৰৱেশ কৰোঁ। এতিয়া সকলোৱে পুষ্পাঞ্জলি লৈ আছে। চ' কালিৰ ভিডিঅ'টো মানে অলপ নইজ আহিছে বহুত। চ' মানে নইজ আহিছে। এতিয়া আপোনালোকক মানে দিনত মানে কেনেকুৱা মানে পৰিস্থিতি হৈ আছে, কেনেকুৱা কি হৈছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ষ্টেজ বনোৱা কামত পূৰা লাগি পৰিছে দেই। हेलो सर। गाने তো ইয়াত দেখিবলৈ পাইছে মানে সকলোৱে ব্যস্ততাৰ মাজেৰে কাম চাম কৰি আছে বাৰু। ইয়াত মানে খেলা ধূলা চলি আছে। আৰু এইটো দেখিবলৈ পাইছে ইয়াত মানে ষ্টেজ, ইয়াত মানে আজি উল্টা ডেন্স হ'ব। তো মানে আমাৰ গাঁৱৰ এইটো আৰু এইটো সকলোতকৈ পুৰণি গছ। छोटे पिला दे मुझको बोले पंड सा हो जाने दे बोल के दुनियादारी हरे এতিয়া মই ঘৰত যাম 3টা মানত আৰু আহিব। ইয়াত আহি মানে বেলুন ফুকা কাম পাই গ'লোঁ আমি। তো আমি এতিয়া মানে বেলুন পূৰা ফুকাই আছোঁ, মানে ষ্টেজটো মানে পূৰা সজাই আছে। আৰু ইয়াত পূৰাকৈ মানে নাম চলি আছে আৰু পেনাৰখনৰ তাৰিখটো দিবই পাহৰিছে, এতিয়াই লগাই আছে। এই নাম্বাৰটিতো যোগী কোপাৰ পৰা আমন্ত্ৰণ কৰি আনিছে। লগত দোকান এখন মানে বহুত বহি দিছে ইয়াত। তো মানে ইয়াত মানে সবে মানে হৈ আছে। তো মানে ভিডিঅ'টো এনেলৈকে চাই থাকক। মানুহ কিন্তু পূৰা বজাই হৈছে ৰে, পূৰা ফুল মানুহ পূৰা।
দাদিও আহিছিল 1 কপি উঠিলোঁ এতিয়া কি কৰে চাওক নিমাই তোৰ লগতে থাকে যে মোৰ লগতে একো একো নিমাই থাকে ঐ সেই তোৰ লগতে একেলগে খেলে যে সদায় যে চাইকেল চলাওঁতে একেলগে অনামটো জগি থাকো নাই মই নিমাই বুলি মাতো অচা অতে নিমাই থাকো কি দাকাই সেইটো এটা কথা আছে কি তাৰমানে সি ৰাতিপুৱা সদায় মোক নিমকিটাৰ পাত দিয়ে মই নিমকিটা খাওঁতো ৰাতিপুৱা সদায় এই সদায় যে নিমকিটাৰ পাত দিয়ে যে সেইকাৰণে মই তাক সদায় নিমাই বুলিয়ে মাতো হয় নেকি সেই মই তালৈ চালাই দি কৰিব আহিব অচা মই নহয় তোক কালি পাৰে বিহানে সদায় তোক জামাই পাত দিম জামৰ পাত দিবি জামৰ পাত দিলে কি হ'ব এইটো আহিলে মোক সদায় এই জামাইকে থাকোৱে ডাকাবি গাখীৰ ওলাই তুমি এতিয়া পৰা এনেকুৱা ছাৰ মোৰ টিপিলে গাখীৰ নোলায় ছাৰ কি ওলাই তেতিয়াহ'লে চাদা ওলায় কাম চোৱা তুমি নধৰোঁ আপুনি ডাকাবি ধৰা কামত নহয় মই তোমাক মাৰিম এতিয়া ধৰা কামত ধৰা এলে কাণত তুলি ডাঙাব তেনে কামত ধৰিব উচিত কৰা তুমি নাডাঙাবি হ'ল আৰু নামাৰো কামত ধৰিব উচিত ধৰা হয় তেনে মোৰ কামত নহয় নিজৰ কামত ধৰা ছাৰ মোৰ কাণত খাৱা উচিত ছাৰ আচ্ছা তুমি যে পেণ্টটো এনেকে ধৰি আছা তোমাৰ কি পেণ্টৰ হুক নাই ছাৰ মোৰ পেণ্টৰ হুক নাই ছাৰ মই সদায় ৰছী বান্ধি আহা ৰছীডাল দিয়া আজি ৰছীডাল কি হ'ল আজি নহয় ৰছীডাল দিয়া মায়ে ছাগল বান্ধি দিছে হয় নেকি লাষ্টত এনেকৈ হ'লেও ষ্টেজত ডেন্স চেন্স মাৰিলোঁ পুৰা ফূৰ্তি এনজয় কৰিলোঁ এইটো মই নিজে মানে ফাৰ্ষ্ট এডিট কৰা ভিডিঅ' চ' ইমান ভাল নহ'বও পাৰে কেনেকুৱা হৈছে জনাব চ' আজি মই ভিডিঅ'টো মানে ইয়াতে সমাপ্ত কৰিম বুলি ভাবি লৈছোঁ কাৰণ মানে সেইগুলো মানে সকলো বস্তু মানে শেষ হৈ গ'ল আৰু ইয়াতে মানে আপোনাৰ ডেন্স চেন্স মাৰি আছে মানে এতিয়া মানে ভিডিঅ'টো মই ভিডিঅ' ল'ব লাগিব আৰু টাইমটো হ'ল মানে প্ৰায় 1টামান বাজিল চ' এতিয়া মই ভিডিঅ'টো মানে বাই কৰিবলৈ ওলাইছোঁ আৰু ভিডিঅ'টো মানে ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবি ত'